হেল্ল' বন্ধুসকল, মোৰ এডুকেশ্যনেল ক্ৰিছ ইউটিউব চেনেলটোত আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম যে আসাম HSLC অৰ্থাৎ মেট্ৰিক পৰীক্ষাৰ ফলাফল কেতিয়া দিব আৰু মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট কেনেকৈ আপোনালোকে আপোনাৰ মোবাইলত চাব। চাওক, এই পৰীক্ষাটো শেষ হৈছে মাৰ্চৰ প্ৰথম সপ্তাহত আৰু ইয়াত মুঠ 4,25,924 জন কেণ্ডিডেটে পৰীক্ষা দিছিল 2024 বৰ্ষত। এই পৰীক্ষাবোৰ অসমৰ 913টা চেণ্টাৰত হৈছিল। যোৱাবাৰ মে' মাহৰ 22 তাৰিখে মেট্ৰিকৰ ৰিজাল্ট ঘোষণা কৰিছিল। এইবাৰ আহিছোঁ মেইন কথালৈ যে এইবাৰ কেতিয়া ৰিজাল্ট দিব। চাওক, যিহেতু এইবাৰ OMR চিটত এক্সাম হৈছিল, গতিকে পেপাৰ চোৱাৰ খুবেই কম সময় লাগিব, সেয়েহে এইবাৰ অতি শীঘ্ৰে ৰিজাল্ট ঘোষণা কৰিব। আৰু ইয়াৰ উপৰিও কেইদিনমান আগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই ক'লে যে 19-20 এপ্ৰিল মানত ৰিজাল্ট অহা যথেষ্ট সম্ভাৱনা আছে। যিহেতু 19 তাৰিখে লোকসভা নিৰ্বাচনো আছে, তথাপিও 19 তাৰিখে ৰিজাল্ট অহাৰ যথেষ্ট সম্ভাৱনা আছে, কাৰণ লোকসভাৰ লগত সেৱাৰ কোনো সম্পৰ্ক নাই, সেয়েহে যিকোনো সময়ত ৰিজাল্ট আহি যাব পাৰে। ইয়াৰ উপৰিও চাওক আপোনালোকে যে প্ৰতি বছৰে ৰিজাল্ট অহাৰ আগে আগে শিক্ষামন্ত্ৰীয়ে টুইট কৰি দিয়ে। তো টুইটৰ অলপ সময় পিছতে ৰিজাল্ট দি দিয়ে। তো চাওক, এতিয়া মেইন কথালৈ আহিছোঁ যে আপোনালোকে ৰিজাল্ট কেনেকৈ চাব। চাওক, ৰিজাল্ট চাবলৈ মই কেইটামান আপোনালোকক 10টামান ৱেবছাইট দিছোঁ, আপোনালোকে ইয়াতে চাওক। এই ৱেবছাইটবোৰৰ সৈতে আপোনালোকে ৰিজাল্ট চাব পাৰিব। এই ৱেবছাইটবোৰ আপোনালোকে ক্ৰম ব্ৰাউজত টাইপ কৰিব, তাৰপিছত তাতে আপোনালোকৰ নিজৰ ৰোল আৰু নম্বৰটো বহাই কেপচা কোডটো বহাই দিব, তাৰপিছত আপোনালোকৰ ৰিজাল্ট চাব পাৰিব। এয়াই আছিল আজিৰ ভিডিঅ'টো। ভাল লাগিলে লাইক এটা কৰি চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।